কলিবাৰী শিৱৰ থান জালিকটা বৃহত্তৰ বজাৰ অঞ্চল এটা এখন ঐতিহ্যপূৰ্ণ থানত আমি উপস্থিত আছোঁ আৰু আমাৰ লগত আছে আমাৰ বাগনা স্কুল বাগনা হাইস্কুলৰ ল'ৰা ছোৱালী সমন্বিতে আমাৰ ছাৰ বাইদেউসকলৰ লগত আমি ইয়াতে মিলিত হৈছোঁ। আৰু তোমালোকে জানানে এই থানখনৰ নাম কলিবাৰী শিৱৰ থান কি হ'ল? কোনোবাই জানা নেকি? কলিবাৰী শিৱৰ থান এইকাৰণে হৈছিল, ইয়াৰে ওচৰতে তোমালোকে ইয়াৰ পৰা দেখা নোপোৱা অলপ আগত এজোপা বকুল আছে আৰু বকুলজোপাৰ বয়স হৈছে প্ৰায় 300 বছৰমান হ'ব। আৰু সেই বকুলজোপা ইয়াতে কলি বুঢ়ী বুলি এজনী বুঢ়ী আছে, আইতা আছে। সেই বুঢ়ী আইতা ল'ৰা ছোৱালী নাছিল আৰু তেওঁ সেই বকুলজোপা নিজৰ ল'ৰা ছোৱালী হিচাপে ডাঙৰ দীঘল কৰি লালন পালন কৰি আইতা গুচি গ'ল। আৰু আইতাৰ সেই মাটিখিনি যিখিনি আছে এতিয়াও তেওঁলোকৰ বংশবিলাক গুৱাহাটী হয়তো আছে, ইয়াতে নাথাকে, মাটিখিনি আছে। আমাৰ কমিটিকে বোধহয় হস্তান্তৰ কৰিছে নকৰিছে আমি গম নাপাওঁ, কৰিব। আৰু গছডাল 300 বছৰমান পুৰণি বুলি আমি ধাৰণা কৰিছোঁ হৈছে। আৰু সেই বুঢ়ী তাৰমানে ল'ৰা ছোৱালী নোহোৱাৰ কাৰণে গছডাল তাতে বকুলজোপা ৰুইছিল আৰু সেই গছজোপাৰ পৰাই আমাক আজি ইয়াতে কলিবাৰী শিৱৰ থান বুলি ইয়াতে জনা গৈছে। কলিবাৰী শিৱৰ থান, শিৱ আশ্ৰম। আৰু আমাৰ যিডাল বটবৃক্ষ আছে, এই যিডাল বটবৃক্ষ আছে, এইডাল এছিয়াৰ ভিতৰতে দ্বিতীয় বৃহত্তম গছ এডাল হিচাপে চিনাক্ত হৈছে। আৰু অসমত এই বটবৃক্ষ 3 প্ৰকাৰৰ পোৱা যায়। এইডাল আমাৰ যি পূজাত পঞ্চবল্লভ লাগে, সেই পঞ্চবল্লভত লগা বটডাল নহয়, বট গছ হয় কিন্তু সেইডাল পূজাত নালাগে। এইডাল ভোট গছ বুলি চিনাক্ত কৰিছে আৰু বহুতে জৰি গছ বুলিও কয়। কাৰণ ই তাৰ নিজৰ বেলেঞ্চিঙৰ কাৰণে, ছাপৰ্টৰ কাৰণে বায়ুপি শিপা তললৈ নমাই দিয়ে আৰু মাটিত খামুচি ধৰি নিজৰ বেলেঞ্চটো ৰাখে। তোমালোকে দেখিছা মানে খামুচি ধৰি মাটিত শিপাই বেলেঞ্চ কৰি আগুৱাই গৈ আছে নদীৰ পাৰলৈকে। এনেকুৱা যোৱা যেন এটা অনুভৱ হৈছে, নিশ্চয় চাওঁতে গম পাইছা। আৰু আমাৰ এই বটডালৰ বয়স হৈছে, আমাৰ যি আমাৰ কাৰ্বন ডেটিং আছিল, ছাৰসকলে জানে দেৰাদুনত কাৰ্বন ডেটিং গছৰ বয়স নিৰূপণ কৰা মানে তাত তাৰমানে চৰকাৰৰ ফালৰ পৰা আমি এটা মানে তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ যে আপোনালোকে আহক, আহি আমাক কাৰ্বন ডেটিং কৰি আমাৰ গছৰ বয়সটো জনাওক। তেওঁলোকে এটা প্ৰথম পৰ্যায়ত আমাক এটা দিছিল যে গছডালৰ বয়স গুৰুজনাৰ বয়সৰ সেই সময়ৰে তাৰমানে 600 বছৰৰ অধিক হ'ব, কম নহ'ব বুলি কৈছে। আৰু আমাৰ যিখিনি আগৰ পুৰণি মানুহ, মানিক চন্দ্ৰ কলিতা, ভাস্কৰ কলিতা, আমাৰ ছেক্ৰেটাৰী তেখেতৰ ককা হয়, আৰু লৈ শৰণীয়া ইয়াতে আছিল, তেখেতসকলৰ পৰিয়ালে গুৱাহাটীত থাকে। তেওঁলোকৰ আগৰ যি চাম মানুহ, সেই মানুহখিনি 1914 চনত এই গছডালত হাবি জংঘল জুৰি যথেষ্ট কষ্ট কৰি, ইয়াতে বহুত বেতৰ জাহি আছিল, ঢেকীয়া আছিল, বহুত ধৰণৰ গছ আছিল, অটব্য অৰণ্য আছিল, এটা লুংলুঙীয়া পথ আছিল, পথেৰে নদীলৈ আহিছিল মানুহ। তেতিয়া কোনো মানুহ অহা যোৱা নাছিল, এইবিলাক ৰাস্তা ঘাট নাছিল। আৰু আহি ইয়াতে গছডাল উদ্ভাৱন কৰি, তেতিয়াও গছডাল তেনেকুৱাই আছিল, যথেষ্ট জংঘল আছিল, ঘন অৰণ্য আছিল। তেওঁলোকে জংঘল চাফ কৰি খেলৰে এটা মন্দিৰ আহি 1914 চনত তেওঁলোকে ইয়াতে ভাগৱত পাঠ কৰিছে আৰু অলপ চাকি বন্তি জ্বলাইছে। এইখিনি যথেষ্ট আছিল তেওঁলোকৰ। আৰু 1914 চনৰ সেই সময়ৰ পৰা কালক্ৰমত 1934 চনত এই যিটো পকী মন্দিৰ তোমালোকে দেখিছা ভিতৰত, সেই মন্দিৰটো 1934 চনত লৈ শৰণীয়া আৰু মানিক চন্দ্ৰ কলিতা তেখেতসকলৰ তত্ত্বাৱধানত আৰু গাঁৱৰ ৰাইজৰ তত্ত্বাৱধানত মন্দিৰটো নিৰ্মাণ হয়। আৰু তেতিয়াই তাৰপিছত যেতিয়া আমাৰ কমিটিৰ ফালৰ মানুহ কিছুমানে কৈছিল যে মন্দিৰটো আমি নতুনকৈ ঠিক কৰিব লাগে, বহুত জৰাজীৰ্ণ হৈ গৈছে, পিছে এতিয়াও জৰাজীৰ্ণ হৈয়ে আছে, বহুত তললৈ বহি গৈছে। নিগুণ মহেশ্বৰ কৃষ্ণদেৱে কৈছিল যে মই ইয়াতে আছোঁ, মোক লৰচৰ নকৰিবা, গতিকে আমি ঠাইটো সলাব পৰা নাই, আমি এনেকৈ ৰাখিছোঁ। বাকীখিনি আমি আমাৰ বৰ্তমানৰ যিখিনি তোমালোকে দেখিছা, এইখিনি যথেষ্টপূৰ্ণভাৱে আমাৰ ডেভেলপ হৈছে। আৰু 211 বছৰীয়া সেই সময়ৰ পৰা 11 বছৰীয়া আমি জন্মদিন গছডালৰ পালন কৰি আছোঁ। তোমালোকে নিশ্চয় গছৰ জন্মদিন পালন কৰা ক'তো দেখা নাই, বা অসমতো হোৱা নাই, বা ভাৰতবৰ্ষতো আমি দেখা নাই পোৱা। আমাৰ একমাত্ৰ কলিবাৰী শিৱৰ থান জালিকটাৰ ইয়াই গছডালতে গছৰ বাৰ্থডে আমি পাতোঁ। এটা বহুত ডাঙৰ তাৎপৰ্যপূৰ্ণ কথা। চৰকাৰেও আমাক কৈছে যে আপোনালোকৰ বহুত ডাঙৰ এইটো কাম কৰিছে, বটানিকৰ ফালৰ পৰা আমাক বহুত তেওঁলোকে সহায় কৰিছে। আমি 211 বছৰ জন্মদিন আমি এইবাৰ পালন কৰিছোঁ। আমাৰ ইয়াতে শিৱৰাত্ৰি হয়, শিৱৰাত্ৰি পূজা হয় ফাগুনৰ মাহত। যেতিয়া আমাৰ এইটো সভা হয়, আগতে সভা হোৱা নাছিল, সভা বেছি বছৰ হোৱা নাই, এইটো 91তম শিৱৰাত্ৰি উদযাপন আমি এইবাৰ কৰিলোঁ। 91তম, নেক্সট টাইমটো আহিব 92 বছৰ, 51 বছৰ হৈ গ'ল। আৰু তেওঁলোকৰ যিখিনি পুৰণি মানুহ, তেওঁলোকৰ কোৱা মতে 211 বছৰ মানে গছজোপা হৈছে, তেওঁলোকে উদ্ভাৱন কৰিছে, কোনো ৰোৱা নহয়। গতিকে এইখিনি। আৰু লগতে ভক্ত, অগণন ভক্ত ইয়াতে গোটেই গুৱাহাটী, বঙাইগাঁও, তেজপুৰ, শিৱসাগৰ, জনাই, লখিমপুৰ, বঙাইগাঁৱৰ পৰা আহি ভক্ত আহি ইয়াতে মনোকামনা কাৰণে ইয়াতে আশা কৰে আৰু নিশ্চয় তেওঁলোকে ফল পাইছে, আহিছে। আৰু আমাৰ গোটেই 12 মাহটোতে আমি অকল আমতিৰ যিখিনি আমাৰ ৰথ চলা অৱস্থা হয়, তেতিয়া আমাৰ পৃথিৱীৰ ৰথ চলা অৱস্থা, এতিয়া 3 দিন আমি ইয়াতে আমি আমাৰ অনুষ্ঠানকেইটা আমি বন্ধ ৰাখোঁ, বাকী কেইদিন আমি অনুষ্ঠান চলাই থাকোঁ। সদায় আমি ৰাতিপুৱা আমি 4 বজাত মানে মন্দিৰ দুৱাৰ খোলোঁ
আৰু 2টা বজাত আমি আমাৰ জেনেৰেলি আমি বন্ধ কৰোঁ যিকোনো প্ৰগ্ৰেম কোনো প্ৰগ্ৰেম থাকিলে আমি হয়তো ৰাতিও থাকিব লাগিব বা সন্ধিয়ালৈ আমি থাকোঁ এনেই জেনেৰেলি আমাৰ 2টা বজাত বন্ধ হয় এনেকৈ আমি ভক্তসকলক প্ৰসাদ বিতৰণ কৰিছোঁ আমি গোঁসাই ইয়াতে গৈ আছোঁ গোঁসাই ভিতৰত বিগ্ৰহ নাই আসন আছে এডাল গছৰ শিপা আছে গছডালৰ শিপা এই গোটেই সৰু মন্দিৰটোকে ঢাকি আছে আৰু গছডালৰ শিপাত আমাৰ দেউই তাতে গৈ তাতে শান্তি নিৰ্মালি চিতাই আৰু প্ৰভুক আৰাধনা কৰে আৰু তাল বজায় এইখিনি আমি আধা ঘণ্টাৰ এটা আমি কৰোঁ সদায় কৰোঁ নিত্যলৈকে আমাৰ কৰ্ম এই নিত্যকৰ্ম কৰি উঠি আমি প্ৰসাদ বিতৰণ কৰোঁ আৰু ৰাইজ ইয়াতে আহি ইয়াত যথেষ্টখিনি আমাৰ ইয়াতে ভাল পায় আৰু পৰিৱেশটো যথেষ্ট পৰিমাণে আমাৰ এটা প্ৰবজন থলীলৈকে ৰূপান্তৰিত হৈছে আৰু নৱেম্বৰ ডিচেম্বৰ মাহত যথেষ্ট পৰিমাণে ইয়াতে পিকনিকৰ কাৰণে মানুহ আহে ইয়াতে নদী আছে কাজিয়া নদীটো এনেকৈ বৈ গৈছে এই কাজিয়া নদীৰ পাৰত পিকনিক খাই বহুত মানুহ আহে খুব ভাল পায় আৰু চৰকাৰে যথেষ্টখিনি আমাক সহায় কৰিছে ইয়াতে আমাৰ সভাঘৰ হৈ গ'ল ডাইনিং হল হৈ গ'ল গেষ্ট হাউচ গেষ্ট হাউচ এটাও দিছে ইয়াতে আমাক সেইটোও হৈ গৈছে নদীৰ কাৰণে জিঅ' বেগ নদীৰ গৰাখহনীয়া বান হয় ইয়াতে বানৰ কাৰণে গছৰ বহুত ক্ষতি হয় ইয়াতে পানী হয় তাৰ কাৰণে চৰকাৰে আমাক যথেষ্টখিনি সহায় কৰিছে ললিতাস ডাঙৰীয়া লাগিয়ে থাকে আমাৰ অভিভাৱক স্বৰূপ তেখেত ইয়াতে আহি থাকে আহি আমাক গছৰ ক্ষতি নহ'বৰ কাৰণে মোটামুটি 4,55,00,000 মান টকাৰ এটা আমাক সাহায্য এটা যোৱা বছৰ দিছিলে আৰু সেইটো আমাৰ অৰিন্দ্ৰ শৰ্মা ছাৰে এইটো সম্পন্ন কৰিছে আৰু এটা ঘাট প্ৰস্তুত কৰে য'ত আমি দেৱী ভাৱ হ'ব পাৰোঁ আৰু আমি শিৱৰাত্ৰিত পানী তুলিবৰ কাৰণে আমি সুবিধা হোৱাৰ কাৰণে আমাক এটা ঘাট বনাই দিছে এইখিনি আমাক কৰিছে আৰু আমি আমাৰ কামখিনি আমি কৰি আছোঁ বাকীখিনি আৰু তেনেকুৱাকৈ চলি আছে ইয়াতে ভাগৱত পাঠ হয় ৰবিবাৰে পাঠ হয় সদায় ৰবিবাৰে ভাগৱত পাঠ আৰু গছডালৰ আমাৰ অক্সিজেন বুলি কৈছোঁ জেন নহয় অক্সিজেন বুলি কৈছোঁ এইকাৰণে কৈছোঁ বৃহত্তৰ বজালী অঞ্চলত আমাৰ গোটেই মানুহখিনিকে এটা অক্সিজেন দিনেই ৰাতি যোগান ধৰিছে অকল এই গছডালেই যোগান ধৰি আছে যথেষ্ট পৰিমাণে আমি ইয়াত থেকে বহুত সন্তুষ্টি লাভ কৰোঁ গছডাল তলত থাকি তোমালোকে নিশ্চয় দেখিছা গছডাল এটা খোজকাঢ়ি গৈ ভালুকি গাঁৱলৈ আগুৱাই যাব নদীখন পাৰ কৰি আমাৰ এটা সপোন আছে আমি 2020 নৱেম্বৰলৈ গছডাল এটা ডাঙৰ ৰোগে দেখা দিছিল আৰু 2020 যিটো ৰোগ দেখা দিছিল গছডাল প্ৰায় মৃতপ্ৰায় হৈছিল আমি বটানিকেল বিভাগ অসম চৰকাৰে বিভিন্ন মানুহ মানে আমি ফেচবুক যোগে জনাইছিলোঁ যে আমাৰ গছডাল এনেকুৱা হৈছে আমাৰ কমিটি ভাস্কৰ কলিতা আমাৰ ছেক্ৰেটাৰী কৈছিল তেনেস্থলত বিজয় ভূঞা নামৰ মানুহ এজনে আহি তেখেত দিল্লীত আছিল দিল্লীত তেখেতৰ ঘৰৰ নব হৈবৰ গ'ল তাৰ পৰা তেখেতে গম পাইছিল ফেচবুকত যে গছডাল এনেকুৱা ৰোগত ভুগিছে আৰু তেখেত গছৰ এক্সপাৰ্ট লগে গছৰ মানে দেৱতা বুলি ক'ব পাৰি যি গছক অত্যন্ত ভাল পায় আৰু বিভিন্ন গুৰুজনাৰ সম্পদ সংৰক্ষণত তেখেতে লাগি আছিল দিল্লীত বিভিন্ন অনুষ্ঠানত লাগি আছিল গতিকে তেখেতে সেইবিলাকৰ তেখেতৰ এটা হেৰি আছে এটা মৰম এটা আছে এই বস্তুৰ প্ৰতি মৰম আছে আৰু এটা বহুত মানে কষ্ট কৰি তেখেতে আহি আমাৰ ইয়াতে যোগাযোগ কৰিলে কমিটিত যোগাযোগ কৰি গছডালক আজি 2020 নৱেম্বৰৰ পৰা এটা নতুন ৰূপ দিলে আৰু আমি আজি এনেকুৱা ৰূপটো পাইছোঁ তেখেতৰ আমি হেৰিতে যিটো মানে আগৰ ভূমিকা আমি পাইছোঁ আৰু তেখেতক মই আপোনালোকসকলৰ মাজৰ পৰাই ইয়াতে আপোনালোকৰ মাজৰ পৰা মই ইয়াৰে মন্দিৰৰ দেউৰী হিচাপে তেখেতক এটা কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ যাতে তেখেত দীৰ্ঘায়ু মই কামনা কৰোঁ তেখেতে ভালে থাকক কুশলে থাকে য'ত থাকক তাতে ভালকৈ থাকক আমাৰ এতিয়া ভলণ্টিয়াৰ হিচাপে আহি তেখেতে গছডাল পৰিপাতি কৰি চাই যথেষ্ট উইপক আছিল যথেষ্ট জংঘল আছিল এইবিলাক তেখেতে গাঁও ৰাইজৰ লগত লগ হৈ ল'ৰা ছোৱালীৰ লগ হৈ কমিটিৰ লগত সহযোগ কৰি কাটি কুটি আজি এনেকুৱা ধৰণৰ এটা পৰিৱেশ তেখেতে গঢ়ি তুলিছে আৰু যথেষ্ট পৰিমাণে গছডাল ঠাণ্ডা চাই ভেঁকুৰ লাগিছিল মানুহে মনোকামনাৰ কাৰণে ইয়াতে গামোচা বান্ধে ৰুমাল বান্ধে এৱা সূতা বান্ধে তেল ঢালে চাকি জ্বলাই আমাৰ বছৰত 4টা অনুষ্ঠান হয় প্ৰথম অনুষ্ঠানটো হৈছে গছৰ বাৰ্থডে ৱৰ্ল্ড ইনভাইৰনমেণ্ট বিশ্ব পৰিৱেশ দিৱস যিটো বুলি কৈছে এই বিশ্ব পৰিৱেশ দিৱসত আমি গছৰ বাৰ্থডে কৰোঁ গছৰ বাৰ্থডে কৰি গছৰ আমি কেক খাওঁ আৰু আমি ৰাইজ গোটেই লগ হৈ ইয়াতে কেক চেলিব্ৰেট কৰোঁ আৰু দ্বিতীয় সময়টো হৈছে এইটো শাওণৰ মাহ এই মাহটোত আমি লাষ্টৰ সোমবাৰটো শিৱ পূজা কৰোঁ আৰু যথেষ্ট পৰিমাণে ইয়াতে ভক্ত প্ৰায় সোমবাৰটোতে 8,000-9,000 ভক্ত লগ হয় আৰু অনুষ্ঠানটো আমি মানে ৰূপায়ণ কৰোঁ আৰু তাৰপিছত আমাৰ যিটো আছে বহাগৰ উৎসৱ ভঠেলি উৎসৱ 8 বিহুৰ দিনা আমি ইয়াতে পাৰ দিলোঁ 7-8খন ৰাইজ আহি ইয়াতে পাৰ লোৱা অনুষ্ঠান কৰে আৰু বিভিন্ন খেল ধেমালি হয় বিহু হৈ ইয়াতে ফাংচন হয় এইখিনিয়ে কৰি আৰু শিৱৰাত্ৰিত 6 দিনা সভা হয় লাষ্টৰ দিনা ফাংচন হয় আৰু 1.5-2 লাখ মানুহ গোট খায় এই গোটেই মানুহখিনি আজি 91 বছৰে আহি এই গছডালৰ তলত কাপোৰ বান্ধি তেল ঢালি নিজৰ মনোকামনাৰ কাৰণে গছডালক মৃতপ্ৰায় কৰিছে যি ফলত গছডালে উশাহ নিশাহ বন্ধ হৈ গৈছে আমি যেনেকৈ তোমালোকৰ হাতত এতিয়া মই সূতা বান্ধিছোঁ এই সূতাডাল যদি অতি টানকৈ বান্ধি দুমাহ থৈ দিওঁ তোমাৰ তেজ চলাচল নিশ্চয় বন্ধ হ'ব তুমি অসুবিধা পাবা ইয়াতে ফাংগাছ লাগিব ঠিক তেনেকৈ গছডালৰো এনেকুৱা ৰোগ হৈছিল আৰু যাৰ ফলত বিজয়দাই এখিনি আহি আমাক সুমতি দিলে আমাক যথেষ্টখিনি বুজালে আমিও বুজিলোঁ কমিটি মানুহ সহযোগত আমি গোটেইখিনি কাম কৰিলোঁ সূতাবিলাক গুচালোঁ আৰু এই এটা শিৱসাগৰ নাজিৰা এজন মানুহে এই বেৰিকেডটো বান্ধি দিলে যাতে চব মানুহ ভিতৰত সোমাই গৈ
জোতা চিন্তাবিলাক দেখাটো আমি বহুত নমন কৰিব লাগে, আমি প্ৰাৰ্থনা কৰিব লাগে। জোতা পিন্ধি সোমাই গৈ শিখৰত মাৰি কিবা মাৰি এইবিলাক আমি আঁতৰ কৰিলোঁ। ইয়াতে ভিতৰত আগতে মদন আড্ডাও আছিল, মানুহ গৈছিল, গাঁজা খাইছিল, কিবা কৰিছিল, এইবিলাক চবখিনি আমি নোহোৱা কৰি 2020 পৰা। আৰু এইখিনি এটা বৃহৎ সাফল্য আমাৰ কমিটিৰ লগতে আমি গোটেই ৰাজ্যখনৰ, বিশেষকৈ গজালি অঞ্চলত এটা বৃহৎ সাফল্য পৰিৱেশ দিৱস কমিটিও এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দেউৰী হিচাপে এই থানৰ দেউৰী মই বাচ্ছা হিচাপে আহোঁ, এতিয়া 2020 পৰা লাগি আছোঁ, কৰি আছোঁ এইখিনি কাম। আৰু মানুহখিনি যথেষ্ট পৰিমাণে আমি ভাল পাইছোঁ ইয়াতে। আৰু পৰিৱেশটো এটা সুস্থ, নতুন প্ৰজন্মে আমাক আগুৱাই আৰু লৈ যাব। আৰু তোমালোক প্ৰজন্ম থাকিলে আৰু তোমালোক আমি নোহোৱা হৈ যাব, তোমালোকে যাতে ভৱিষ্যতে গছক মৰম কৰা, এইটোৱে মোক তোমালোকৰ মোৰ এটা অনুৰোধ। ভৱিষ্যতে এইডাল গছবিলাক নহয়, নিজৰ ঘৰৰ চৰকাৰ গছবিলাকক যাতে মৰম কৰা, এচু হ'লেও পানী দিয়া, ভালকৈ চোৱা, বিশেষ একো নালাগে, পানী এইটো হ'লেও দিয়া। এইখিনি মই তোমালোকক মোৰ ফালৰ পৰা দেউৰী হিচাপে মই থানৰ পৰা মই তোমালোকক কৈছোঁ, এইখিনি আৰু মোৰ।